Hey everyone, so finally যোৱাকালি অৰ্থাৎ জুন 1 তাৰিখে SSC OHS ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড ওলাইছে। তো আমি এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিম এই ভিডিঅ'টোত সেইটোই চাম। ভেৰি সিম্পল প্ৰচেছ মই দেখুৱাই দি আছোঁ, সেইমতে আপোনালোকে কৰিলেই ডাউনলোড কৰিব পাৰিব। এয়া আমি SSC OHSৰ অফিচিয়েল ৱেবছাইটত আহি গৈছোঁ। তাৰপিছত ইয়াতে আমি এন্ট্ৰেন্স এক্সাম বুলি অপশ্যন এটা আছে, তাতে ক্লিক কৰিলে এইটো পেজত ৰিডাইৰেক্ট হ'ম। তাৰপিছত আমি 5 নম্বৰ পইণ্ট যিটো ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2025 বুলি আছে, তাৰে এপ্লিকেশ্যন ফৰ্ম ফৰ ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2025 এই লিংকটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে লগইন ফৰ্মত ক্লিক কৰিম। লগইন ফৰ্মত ক্লিক কৰাৰ পিছত এইটো ফৰ্ম ওলাই আহিব। ইয়াতে আমাৰ যিটো হেৰি আছিল, ইয়াতে আমাৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিল আৰু পাছৱৰ্ড আছিল, সেইখিনি দি লগইন কৰিম। যদি আপুনি পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰক, তাতে এপ্লিকেশ্যন নম্বৰটো দিব। তাৰপিছত SSC OHSৰ পৰা আপোনাৰ ফোন নম্বৰত মেছেজ আহিব আপোনাৰ পাছৱৰ্ডৰ সৈতে, বা আপোনালৈ ইমেইল প্ৰেৰণ কৰিব। তো এয়া হ'ল আমাৰ লগইনৰ প্ৰচেছ। লগইন কৰাৰ পিছত এনেকুৱা এটি ইণ্টাৰফেচ অ'পেন হ'ব। তাতে লেফ্ট ছাইডত আপুনি এই অপশ্যনকেইটা চাব পাৰে। ইয়াতে আছে হোম, এডমিট কাৰ্ড, এপ্লিকেশ্যন প্ৰিণ্ট, লগ আউট। এপ্লিকেশ্যন প্ৰিণ্টটোতো চাগে উলিয়াই লৈছে আপোনালোকে, এতিয়া সেইটো দৰকাৰ নাই। এতিয়া আমি এডমিট কাৰ্ড উলিয়াম। তো ছেকেণ্ড অপশ্যন যিটো এডমিট কাৰ্ডৰ অপশ্যন আছে, তাতে ক্লিক কৰিলে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো এয়াই আছিল গোটেইটো প্ৰচেছ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু ভালকৈ প্ৰিপেয়াৰ কৰক, ভালকৈ এক্সামটো দিয়ক। বেষ্ট অফ লাক।